মচুৱাহঁতৰ ওচৰ পাই আহোঁগৈ আৰু দেই, পাওঁ নে নাপাওঁ জানো এতিয়া। ঐ মলুৱা, আজি এটা আমি কাম কৰিব লাগিব। মই এটা কথা ভাবিছোঁ, আমি বাঘ ধৰি বাঘ ট্ৰেইনিং দিয়াম। মইতো গৰু ট্ৰেইনিং দি নগৰলৈ গৈছিলোঁ, কিন্তু তাত আকৌ এই গৰুবোৰ কোনেও নাচায়, পইচাও নাপাওঁ। বাঘ এটা ধৰি লৈ বাঘ ট্ৰেইনিং দিবলৈ হ'লে আমি পইচা পাম। আজি হাবিলৈ যাম, ওলাবি। এই গণেশ্বৰ, তই এতিয়া বাঘৰ কথা কৈছ, বাঘ ধৰাটো ইমান সহজ বুলি ভাবিছ নেকি? বাঘ ধৰিবলৈ আমি তাত জাল পাতিব লাগিব, জাল 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 পতা মানুহ এটা বিচাৰিব লাগিব, তেতিয়াহে বাঘটো ধৰিব পাৰিবি। নহ'লে আকৌ এনেকৈ ধৰিবলৈ গ'লে খায়ে পেলাব আমাক। এই গন্ধেশ্বৰৰ মূৰটোত যে আৰু কি সোমাই আছে, কি কি চিন্তাবোৰ কৰি থাকে। এবাৰ সেই নগৰলৈ নি গৰু চাৰ্কাছ দেখালে, এইবাৰ আকৌ বাঘক শিকাবলৈ মন কৰিছে। ই যে কি কৰিব এতিয়া, আমিও চাগে বাঘৰ পেটতহে হজম হ'মগৈ নেকি, কথাটো গম পোৱা নাই। পিছে আকৌ লগত নগ'লেও বেয়া পাব, সেয়াহে মই ভৰটো দিব লাগিব। পিছে কি কৰা যায় জানো। ঐ গণেশ্বৰ, গন্ধেশ্বৰ, আমি বাৰু এতিয়া জাল পতা মানুহ ক'ত বিচাৰি পাম? তই এই চিন্তা কৰচোন, কোনে জাল পাতে? এই মচুৱা, তহঁতৰ মোমাই গাঁৱত যে বাঘ ধৰা জাল পতা মানুহ এটা আছিলে, সেই তাকে আনিব লাগিব। সেই আমাৰ মোমাইহঁতৰ গাঁৱত এটা আছে, এই মিহিৰাম নামৰ মানুহটো আছে নহয়, মিহিৰাম। এই মিহিৰামকে ধৰি আনিব লাগিব, তেতিয়াহে আমি বাঘটো ধৰিব পাৰিম। এই এটা কাম কৰিম, কাইলৈ ৰাতিপুৱাতে গোটেই তিনিটা সেই আমাৰ মোমাইহঁতৰ গাঁৱলৈ যাম আৰু সেই মিহিৰামক লগ কৰিমগৈ দেই। ব'ল ব'ল, এতিয়া যাওঁগৈ, ব'ল 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 ব'ল। বাঘ বাৰু ধৰিম, তাৰপাছত ট্ৰেইনিংটো তই দিব লাগিব। আমি আকৌ একো নাজানো, বাঘে নহ'লে আমাক খাই হজম কৰি পেলাব। বাঘ ধৰিবলৈ ওলালে গন্ধেশ্বৰ, হে 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 হেয়া। বাঘ ধৰিবলৈ যাওঁ হে, হে 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 হেয়া। গন্ধেশ্বৰ মচুৱা ভাইয়া, চলো ভাইয়া, বাঘ ধৰিবলৈ চলো ভাইয়া। এই তহঁতি বেছি ফূৰ্তি নকৰিবি আকৌ, বাঘে পাবলৈ হ'লে একেবাৰে একে কামোৰে তহঁতৰ নেলু কিটাকে ছিঙি পেলাব আৰু দেই। পেটুডাল বিচাৰি নাপাবি আকৌ, তহঁতৰ পেটুলৈকে খাব, পেটত থকা সেই গুখিনিও খাব আকৌ দেই, চাবি। বহুত দিন হ'ল দেই জাল পাতিবলৈ নোযোৱা। এই আজিচোন জালখন পাতোংগে লাগিছে, কিবা এটা লাগেই বা, লাগিলে আকৌ ভাল সাঁজে ভালকৈ খাব পাৰিম। গণেশ্বৰ, তোৰ মিহিৰাম দাইটি বহি আছে তাতে, কিনো মন মাৰি বহি আছেচোন। ব'ল ব'ল, ভালেই হ'ল লগ পালোঁ, ব'ল ব'ল। দাইটি বহিছে? বহিছোঁ পাইহঁত, বহিছোঁ। গণেশ্বৰ, তই ভালকৈ দাইটিক কগে যা, জালখন পাতি ভাল চাই বাঘ এটা আমাক ধৰি দিবলৈ। ডাঙৰ বাঘ ধৰিবলৈ নকবি আকৌ, ডাঙৰ বাঘটো আকৌ শিকাব নোৱাৰিবি, কথা নুশুনিব। যেনেকৈ গৰু সৰুতেই হাল শিকায়, তেনেকৈ সৰু বাঘ এটা ধৰি পেলাই সৰুতে আমি বাঘটোকো শিকাব লাগিব। যা দাইটিক আগবাঢ়ি গৈ কগে যা। দাইটি, আমি বৰ ডাঙৰ কথা এটা লৈ আহিলোঁ, কথাটো কওঁ নেকি বাৰু? কচোন বোপাই, ক কি কথা লৈনো আহিলি তহঁতি? কথাটোনো কি আৰু, আপুনি হেনো জাল পাতে, আমাক বাঘ পোৱালি এটা ধৰি দিব লাগে। আমি তাক শিকাই পেলাই চাৰ্কাছ দেখুৱাম বুলি ভাবিছোঁ। কি কৰা যায় বাৰু? এই ল'ৰাকেইটাৰ কথাটো পেলাই দিবও পৰা নাই। যাম বুলিয়ে ক'ম নে নেযাম বুলিয়ে ক'ম জানো, কি কৰোঁ জানো। বাঘটো ধৰি দিলে বাৰু মই কেইটকামান পাম, যাম বুলিয়ে কওঁ বাৰু। এই ল'ৰাহঁত, বাঘটো বাৰু মই ধৰি দিম, কিন্তু লগত আৰু দুটামান মানুহ লাগিব আকৌ। মই বাৰু জালখন লৈ যাম, আৰু লগত তহঁতি টাকোন চাকোন লৈ ল'বি, আৰু ভাল চাই বস্তা এটা লৈ ল'বি, নহ'লে ক'ত ভৰাই আনিবি। ভৰাই আনিব নোৱাৰিলে আকৌ সেইটোৱে আকৌ গোটেইখন আঁচুৰি পিচুৰি তহঁতৰ এদাই কৰিব আকৌ, পখলা মাংস এৰুৱাব। একদম সাৱধানে যাব লাগিব। আৰু পূজা কৰিবলৈ কিবা এটা লৈ যাব লাগিব, কিবা এটা মানেনো কি আৰু, এই ৰঙা কুকুৰা এটা আৰু এই ৰঙা বটল এটা লগত লৈ যাব লাগিব। ডাঙৰীয়া পূজাটো তাত কৰি ল'ব লাগিব, তেতিয়াহে আমি এই বাঘ পোৱালিটো ধৰিব পাৰিম দেই। বাৰু মিৰাম দাইটি, তেনে হ'ব বাৰু, আমি বাৰু এই বস্তুবোৰ যোগাৰ কৰোঁগৈ। কাইলৈ ৰাতিপুৱাতে আমি হাবিলৈ ওলাই যাম দেই। দাইটি, তই ওলাই আহিবি, আমাৰ সেইফালেকে ওলাই আহিবি। আমি ৰাতিপুৱাতে গোটেইখিনি লগ হৈ যাম, আৰু গাঁৱত দুটামান চাৰিটামানক মই ক'মগৈ বাৰু। আমাৰ কেইজনমান বৰ পাহুৱাল ডেকা আছে, সিহঁতকো ক'ম। বস্তুকেইটা আমি যোগাৰ কৰোঁগৈ দেই দাইটি, আমি এতিয়া যাওঁগৈ তেনে। যা বোপাইহঁত, যা। ময়ো গৈ থাকোঁ আৰু লাহে লাহে, এতিয়া জালবোৰ যোগাৰ কৰি থওঁগৈ আজি, কাইলৈ যাব পৰাকৈ। মিহিৰাম দাইটি, আমিচোন হাবিখন পালোহি, এই জেগাডোখৰে ভাল হ'ব নেকি? এইখিনিচোন মই দুটামান বাঘৰ খোজো দেখিছোঁ। হয়, এইকেইটা বাঘৰ খোজে। এই বাঘৰ খোজৰ লগত সৰু পোৱালিৰ খোজ দেখিছোঁ দেই। এইখিনিতে জালখন পতাই ভাল হ'ব। এই ল'ৰাহঁত, এতিয়া আমি জাল পাতিম দেই, তহঁতি তাৰপাছত আৰু মই তহঁতক ক'ম, তেনেকৈ কৰিবি। দাইটি,
জালখন বাৰু আমি পাতিম, তাৰপাছত বাৰু আমি ক'ত থাকিম? আমি কি ঘৰলৈ ঘূৰি যামগৈ নেকি? এই ঘূৰি যাব নালাগে। প্ৰথমতে মই ডাঙৰীয়া পূজা কৰি ল'ম, তাৰপাছত আমি জালখন পাতিম। তাৰপাছতে আৰু আমি এই গছৰ ছাঁতে বা কেনিবা জোপোহানিৰ মাজত লুকাই চাই থাকিব লাগিব, ৰখিয়েই থাকিব লাগিব। অ' দাইটি, একো চিন্তা নকৰি, বাঘ সোমাই যোৱাৰ লগে লগে মই একে গবা মাৰি ধৰি তাক সেই বস্তাত ভৰাই দিম। আৰু চিন্তা নকৰিবি, তই কোনো চিন্তা নকৰিবি, মোৰ বডি পূৰা আছে, তই চিন্তাই নকৰিবি, মই কাকো ভয় নকৰোঁ। ঐ ল'ৰাহঁত, মই পূজা কৰিবলৈ এতিয়া বহিম, তহঁতি একো দিগদাৰ নকৰিবি, পাছফালৰ পৰা কোনেও মাত নলগাবি দেই, মই ডাঙৰীয়া পূজা কৰি লওঁ। ক্ৰিং 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 ক্ৰিং, ডাঙৰীয়া বাবাই নম 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 নম, বাঘ এটা আনি ধৰি দিবা, আমাৰ জালত আজি বাঘটো পৰিলেই ভাল হয়, আৰু আমি সকলে আপোনাক অনুৰোধ জনাইছোঁ, আৰু আমাৰ জালখনত বাঘ এটা লাগিলেই হয়। ওম ক্ৰিং 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 ক্ৰিং, ডাঙৰীয়া বাবাই নম। এই পলা, মই হ'লে পলালো দেই, পলালো। চালা ঘোচা মাৰিম বুলি ভাবিছিলোহে, নোৱাৰিলো, আৰু মোকে মাৰিলে ঘোচা, আৰু কিডোখৰ মাংস লৈ গ'ল ঠিকান নাই, ক'ৰ পানীলে। হেৰিং ক্ৰিং 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 ক্ৰিং, এই বাঘ দেৱতাই নম 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 নম, মই তোক মাৰিবলৈ অহা নাই, ধৰিবলৈ আহিছিলোঁ, বাঘ দেৱতাই নম, এৰি দে মোক, এৰি দে, মোক এৰি। মই আজি ফিনিছ কৰোঁ হ'বলা, একেবাৰে বাঘে মোৰ ডিঙিটো মুটুকাই থ'লে হ'বলা। মলুৱা, তই ক'ত আছ? মোকোচোন বাঘে একে ধকাই একদম তোৰ ওপৰত পেলাই দিলে হ'বলা, মই কোমল পাইছোঁ, নে তই আছ নে কোন আছ? নে মচুৱা আছ নেকি? এই গণেশৰ, বাঘ নহয়, মোৰ ভৰিটোহে তোৰ গাত লাগিল, মাৰোতে তোৰ গাত লাগি পেলাই তই লুটি খাই পৰিলি, ময়ো পলাইছোঁ, পলা, উঠ, যেনে তেনে উঠ, আৰু বাঘ চিকাৰ কৰিবলৈ আহ, বাঘ চিকাৰ নকৰোঁ আৰু দেই, তোৰ কথা মতে আৰু বাঘ চিকাৰ কৰিবলৈ আহি আমাৰ এই দখা হ'ল আৰু দেই, বল, পলা। ঐ মচুৱা, মিৰাম দাইটিক একেবাৰে খায়ে পেলাল নেকি? বাঘটো যে তাৰ গাতে পৰি আছিলে, খায়ে পেলাল নেকি? বেলেগ ভয় খাওঁ দেই, মই যেনে তেনে লুটি খাই আছোঁ আৰু দেই, এনেকৈ পলাং জানো, উঠিবকে পৰা নাইচোন। আৰু এই পদুম কাইটোৰ ওপৰতো এডোখৰ খবৰ, মাংস লৈ গ'ল, চিঞৰি আছিলে যে, কি হ'ল বাৰু সিহঁতৰ দুটা, কি হৈছে? গণেশ, চাই থাকিবলৈ সময় নাই, কোনে কাক খালে, কি কৰিলে, বল বাদ দে, এইবোৰ মৰক আৰু দাইটি, কি হয় হওক আৰু। এই চালা, এই বুঢ়াটোৱে নেজানে মিছা মিছি জাল পাতিবলৈ, কিনো ডাঙৰীয়া পূজা কৰিলে এইখন, মিছা মিছি আমাক একদম বিপদত পেলাই দিলে। বল, আমি উঠি পেলাই পলাওঁ, বল। মোৰ আকৌ এই বুঢ়াকে ঘোচা দিবলৈ মন গৈছে দেই, একদম দৰে খং উঠি গৈছে, মোৰ এটুকুৰা মাংস নাই, এই ভৰিটো কোনফালে দিলে জানো, বাঘ দেৱতাই নম, আমাক বচাই দে, বাঘ দেৱতা, আমি একো নাই কৰা, বাঘ দেৱতাই নম, বাঘ নধৰো, বকি নাথাকিবি, কি মন্ত্ৰখিনি গাই আছ, এই বুঢ়াৰ মন্ত্ৰখিনি গাই আকতে বাঘ মাতিছ, বল কৈছো, বল সোনকালে, বল।